হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন? এনচাৰটো হ'ল ৰাকেশ শৰ্মা। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া কোন শব্দৰ পৰা উৎপত্তি হৈছে? এনচাৰটো হ'ল সিন্ধু শব্দৰ পৰা। ৩ নম্বৰ প্ৰশ্ন, হাড় নিৰাময় কৰা তেল কোনটো? এনচাৰটো হ'ল অলিভা তেল। ৪ নম্বৰ প্ৰশ্ন, ভাৰতত কাৰ গাখীৰ আটাইতকৈ দামী? এনচাৰটো হ'ল গাধ। ৫ নম্বৰ প্ৰশ্ন, দেশৰ ভিতৰত সৰ্বাধিক দামী ফল কোনটো? এনচাৰটো হ'ল ইউবাৰী বগৰী। ৬ নম্বৰ প্ৰশ্ন, কোনখন দেশত ২৭ জন লোকে বাস কৰে? এনচাৰটো হ'ল ছিলেণ্ড। ৭ নম্বৰ প্ৰশ্ন, ঘোঁৰাৰ আয়ুস কিমান বছৰ? এনচাৰটো হ'ল ৬২ বছৰ। ৮ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বাধিক ডাঙৰ চৰকাৰী চাকৰি কোনটো? এনচাৰটো হ'ল IAS। ৯ নম্বৰ প্ৰশ্ন, কোনখন দেশত পিঁয়াজৰ সৰ্বাধিক উৎপাদন হয়? এনচাৰটো হ'ল ভাৰত। ১০ নম্বৰ প্ৰশ্ন, পিঁয়াজ বেছিকৈ খালে কোনটো বেমাৰ হয়? এনচাৰটো হ'ল পেটৰ বিষ। ১১ নম্বৰ প্ৰশ্ন, কোন দেশৰ প্ৰধানমন্ত্ৰীক শপত লোৱাৰ লগে লগে মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছিল? এনচাৰটো হ'ল পাকিস্তান। ১২ নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনে ঘাঁ ভাল হোৱাত সহায় কৰে? এনচাৰটো হ'ল ভিটামিন কে। ১৩ নম্বৰ প্ৰশ্ন, উটৰ আনুমানিক বয়স কিমান? এনচাৰটো হ'ল ৩০ বছৰ। ১৪ নম্বৰ প্ৰশ্ন, চুইংগামত কোনটো জন্তুৰ মাংস মিহলি কৰা হয়? এনচাৰটো হ'ল গাহৰি। ১৫ নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱত চুলি পকে? এনচাৰটো হ'ল ভিটামিন B3।